জয় বিজেপি ওই বছর মানে খাফা আমি কিয় বিডিও ভোট দিব লাগে জানা এই ট্রাক্টৰৰ ভূমি ডাঙৰ নাই নাঙলৰ থালো তিনি হাল বোৱাব তিনি চেণ্টেজ আনিব ফুৰিব নাকি আৰু এই ট্ৰাক্টৰৰ ভূমি মানে খালি ভূমি কিন্তু খাপ পৰা ভূমি হয় নেকি এই চাৰিটা ঠাই আছে এটা ঠাই আছে বিজেপি এটাতো আফুৰ আছে এটাতো নাইকিয়া হৈ গ'ল এটা ভাষা হৈ থাকিলে নেকি যিনি নকা কথা নংখাটো একদম নগো আজি বিশ্বাস কৰা মানুহক বেছি মিছা কথা কৈ ঠগাব নালাগে আজি নহয় কালি নহয় পৰহি পাপ লাগিব একদম মই জানিছো একদম ঠগাব নালাগে আপনি যি বস্তুটো নোৱাৰে এইটো কৈ লাভ নাই ক'ব নালাগে আমি কৈছো যে এইবাৰ এই বছৰত ইয়াৰ ল'ৰা ছোৱালীসকলৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি কৈছে এইটো মই বিশ্বাস কৰা নাই সঁচা কথা কৈছে আজি আছে অক্টোবৰত আমাৰ কেবিনেট মিটিং ইয়াতে মই ডিচিশ্যন লৈ পেলাই দেখাব 100 কোটি ল'ৰা ছোৱালী যুৱক যুৱতীসকলৰ কাৰণে ব্যৱহাৰ কৰা হ'ব বুলি মই কেবিনেট ডিচিশ্যন লৈ পেলাই দেখাম যিটো পাৰে যি কামটো কৰিব পাৰে এইটোকে আমি প্ৰচাৰ কৰিছোঁ সেপ্টেম্বৰ মাহৰ পূজাৰ ভিতৰত দুৰ্গা পূজা আগে চৰকাৰ হ'ব পূজাৰ পিছত যেতিয়ালৈকে আমাৰ বিটিচি কাউন্সিলৰ কেবিনেট মিটিং হ'ব এই মিটিঙতে মই ডিচিশ্যন ল'ম যে সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাত্তা দিয়া হ'ব বুলি এইটো আমি পাৰে যিটো পাৰে সেইটোকে আমি প্ৰচাৰ কৰিছোঁ ডিচিশ্যন ল'ম বাছ কাম কৰিম আৰু আমাৰ আই মাতৃ মহিলাসকলৰ কাৰণে চেল্ফ হেল্প গ্ৰুপৰ কাৰণে এই 6 মাহৰ ভিতৰত 40